everyone, I'm Afsana and welcome back to my YouTube channel. So आज मैं बहुत एक्साइटेड हूँ, क्यों हूँ, क्या हूँ, कैसे हूँ, मैं कुछ देर के बाद आप लोगों को बताऊंगी। तो पहले हम चलते हैं, चलिए लेट्स गो। तो आमी आही पालोही, মোৰ লগত মোৰ বান্ধৱীগৰাকী আহিছে। মোৰ মুখখন দেখাত একদম আলু এটাৰ গতে দেখা পাইছো মই। ৰেড গুটি কাৰণে দেই, ৰেড গুটি ৰেড কিবা কিবি থাকে যে, ৰেড দাগ বিলাকৰ কাৰণে গ্ৰীণ টোনাৰ ইউজ কৰে, কাৰেক্টাৰ গ্ৰীণ কাৰেক্টাৰ ইউজ কৰে। একচুৱেলি মই মেকআপৰ কথা ইমান নাজানো, তো মই সুধি লৈছিলোঁ। বহুত ভাল হয়। দেখিছে মোৰ ফেচত ইমান গুটি আছে, পিম্পলছ। মেকআপ কৰিছে বা মেকআপ আৰ্টিষ্ট বুলি ক'বলৈ বহুত ইজি, কিন্তু কৰাজনেহে গম পায় বহুত হাৰ্ড হয়। মোৰ এই লুকছটো দিবলৈ তেখেতে প্ৰায় 2-2.5 ঘণ্টামান লাগিছে। তো বহুত ময়ো এইবেলি প্ৰথমবাৰ এনেকৈ এজ এ মডেল প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্টৰ ওচৰত মেকআপ কৰিছিলোঁ। তো ময়ো অলপ নাৰ্ভাছ হৈ আছিলোঁ। মোৰ 2 দিনমানৰ আগত আপলোড কৰা ৰিং চেৰেমনি বাগৰাকীৰ যোনটো ভিডিঅ' বনাইছিলোঁ নাই, তাত সেই ব্ৰাইডেল মেকআপটো এই মেমগৰাকীয়ে কৰি দিছিলে। তো আপোনালোকে কোনোবাই নাই চোৱা যদি সেই ভিডিঅ'টো মই তলত ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাব। ইমান ধুনীয়াকৈ মেকআপটো কৰিছিলে তেখেতে। মেমে ক্লাছ দিয়া কথা আছে চুন, মাৰ্চ মানৰ পৰাই। তো ইণ্টাৰেষ্টেড পিপল যদি জল্দি কণ্টেক্ট কৰিব, চিটছ আৰ লিমিটেড। মই মেমৰ ইনষ্টা ID লিংকছটো তলতে দি দিম। তো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত দি দিম মানে। তো আপোনালোকে কণ্টেক্ট কৰিবলৈ সুবিধা হ'ব। তেখেতে ডিব্ৰুগড়ত কোৰ্চ কৰিছিল যদিও ৰিচেণ্টলি কলকাতাত মেকআপ আৰ্টিষ্টৰ কোৰ্চটো কৰি আহিছে, যোনটো মোৰ 2 দিনমানৰ আগৰ ভাগৰ ৰিং চেৰেমনি এই ভিডিঅ'টো চালেই গম পাব। মেমগৰাকীৰ ঘৰ নাজিয়া কলনীতে। তো আমি মানে বৰ্তমান তেখেতৰ ঘৰতে আছোঁ। তো মোৰ ফেচটো অলমষ্ট হৈ গৈছে মেকআপ কৰি। তো এতিয়া হেয়াৰটো অলপ লাইটলি কাৰ্লি ষ্টাইল দি দিছে। তো মোৰ ইয়াত আহি বহুত ভাল লাগিছে, বাট টাইমটো শ্বৰ্ট হোৱাৰ কাৰণে অকণ বেয়া লাগিছে, বাট ইটছ অ'কে। তো ফাইনেলি মোৰ পাৰ্টি ৱেৰ মেকআপটো হৈ গ'ল। মেমে ব্ৰাইডেল মেকআপ, এংগেজমেণ্ট মেকআপ, পাৰ্টি ৱেৰ লুক, গ্লেম লুক, হালদি মেহেন্দি লুক এটচেট্ৰা বহুতকেইটা লুক দিয়ে। আপোনালোকৰ দৰকাৰ হ'লে কণ্টেক্ট কৰিব। আৰু আজি মোৰ লুকছটো আছিল পাৰ্টি ৱেৰ গ্লেম লুক। তো যোনটো মোৰ বহুত ভাল লাগিছে। তো আপোনালোকেও কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই, টাটা, হেভ এ গুড ডে।